হেল্ল' ফ্ৰেণ্ডছ, আজি মই ক'ম নতুন চাকৰিবোৰ কেনেকে চাব পৰা যায় বা নতুন কি কি পদ খালী হৈছে তাক কেনেকে জানিব পৰা যায়। প্ৰথমতে আমি যাব লাগিব google.com। google.com-ত যোৱাৰ পিছত আমি তাত চাৰ্চ কৰিব লাগিব বা ৱেবছাইটটো মাৰিব লাগিব চৰকাৰী SARKARI চৰকাৰী ৰিজাল্ট RESULT চৰকাৰী ৰিজাল্ট এনেকৈ মৰাৰ পিছত তাত প্ৰথম অপশ্যনটো চৰকাৰী ৰিজাল্ট ৱেবছাইটটোত যাব লাগিব। তাত ৱেবছাইটটো খোল হোৱাৰ লগে লগে তলত এনেকে লেটেষ্ট জবছ ইয়াত আমাৰ নতুন কি কি পদ খালী হৈছে, নতুনকৈ কি কি চাকৰি এপ্লাই কৰিব পৰা যায় তাত গোটেইখিনি সকলোবোৰ ইয়াতে ওলাব আৰু ইয়াত পঢ়ি চাব পাৰে আপোনালোকে UP পুলিচ কনষ্টেবল ৰিকুৱাৰমেণ্ট আৰু এইটো চাকৰিৰ কাৰণে কি কি যোগ্যতা লাগে বা ডাফ কাটিব লাগে নাই, ইয়াত সকলোবোৰ তথ্য ইয়াতে পোৱা যাব আৰু ইয়াত দেখা পোৱা গৈছে সকলোবোৰ ইয়াতে আছে এলিজিবিলিটি আৰু এপ্লিকেশ্যন ফিজ জেনেৰেলৰ 400 টকা, SC ST 400 টকা, এনেকুৱা ধৰণৰ সকলোবোৰ ইয়াতে তথ্য পাতিবোৰ পোৱা যায় আৰু ইয়াত তললৈ গৈ পেলাই এপ্লাই অনলাইন ইয়াতে এপ্লাই কৰিব পৰা যায়। এপ্লাই প্ৰচেছটো অলপ বেলেগ। এপ্লাই প্ৰচেছৰ কাৰণে মই এটা নেক্সট ভিডিঅ' বনাম। Thanks for watching, guys.